জুবিন গাৰ্গৰ আসল হত্যাকাৰী এইকেজন নহয় আপোনালোকে জানে মই উকিল হিচাপে যি কৈ আছো আপোনালোক সাধাৰণ মানুহ হিচাপেও জানে এই আসল হত্যাকাৰী এইকেজন যে নহয় এইকেজনৰ ওপৰতো যে ৰৌ বৰালি আছে যাৰ প্ল্যানিং মতে জুবিন গাৰ্গৰ এই ষড়যন্ত্ৰমূলক হত্যা হৈছে আৰু সেই প্ল্যানিং কৰাবিলাকে প্ল্যানিং কৰি আছে যাতে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি গৰিমাবৰ চৰিত্ৰ হনন কৰি আমাৰ ভগৱান হিচাপে আমি গণ্য কৰা জুবিন গাৰ্গক আমাৰ মনৰ পৰা মগজুৰ পৰা অতৰাব পাৰে এনেকুৱা এই প্ল্যানিং কৰি থকা কেটা আসলতে আসল হত্যাকাৰী আৰু এই প্ল্যানিং কোনে কৰিছে সোশ্যাল মিডিয়া চাওক আৰু কোনটো নিউজ চেনেলে এইবিলাক বাতৰি কৰি আছে সেই নিউজ চেনেল কেটা চাওক নমস্কাৰ পুন আকৌ এবাৰ জুবিনদাৰ বাবে এটা নতুনকৈ আপডেট লৈ আহিলোঁ আপোনালোকৰ মাজত ঠিক আছে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বুজি পাব এতিয়া টাইটেল থাম্বনেলত আপোনালোকে দেখিলা যে জুবিনদাৰ ন্যায় কেতিয়া পাব আমাৰ আদালতত চাৰ্জশ্বিটখন দাখিল চাৰ্জশ্বিট হৈ আছে এইবিলাক আৰু ক'লে আপোনালোকে নিউজত দেখা পালে চাগে ঠিক আছে এতিয়া জুবিনদাৰ ন্যায় আমি কেতিয়া পাব 4 মাহ পাৰ হ'লে চাগে জুবিনদাৰ মৃত্যু হোৱা এতিয়া আমি যোনটো আমি নিউজত শুনিছোঁ যে জুবিনদাক হত্যা কৰা হৈছিল সেই হত্যা কৰা গৰাকীক কেনেকৈ শাস্তি দিবলৈ লাগে এটা আপোনালোকে জনাই দিব আৰু আমিতো ভাবোঁ যে অতি সোনকালে কিবা এটা শাস্তি দিবলৈ লাগিব যেন জুবিনদাক কেনেকৈ হত্যা কৰিছিল তেনেদৰে কিবা এটা শাস্তি দিবলৈ লাগিব কৈ নহয় আমাৰ জুবিনদাৰ ন্যায় লাগিবই ঠিক তেনেদৰে আমি নিউজত দেখা পালোঁ তেনেদৰে জুবিনদাৰ ন্যায়টো আমি অতি সোনকালে পালে ভাল হ'ব যেনেকৈ আমাৰ গৰিমা বৌ শান্তি পাব আৰু জুবিনদাৰ আত্মাখন অতি সোনকালে শান্তি পোৱা যেন আমাৰ ন্যায় লাগিব সকলোৱে লিখি যাব আজিলৈকে মই কমকৈ দেখিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি হেছটেগ দিয়া আজিলৈকে কম হৈ গ'ল কিয়নো জুবিনদাক পাহৰিব ধৰিলে চাগে এনেকুৱা নহয় জুবিনদাক অনুৰাগীবিলাকে পাহৰিব নাযাব যেনেকৈ হ'লেও জুবিনদা আমাৰ মাজত যেনেকৈ আছিলে ঠিক মৃত্যু হৈছে বুলি আমি পাহৰি নাযাওঁ তেনেকৈ জুবিনদা যেনেকৈ জিন্দা আছিল আগতে আমাক হাঁহি মেলি ফূৰ্তিকৈ ৰাখিছিলে তেনেদৰে আমি জুবিনদাক আমাৰ কাষত আছে বুলি আমি ভাবি থাকিম আৰু কি ক'ম বাৰু ইমান যে বেয়া লাগিলোঁ জুবিনদাক কিহৰ কাৰণে হত্যা কৰিলে মানে ইমান বেয়া মানুহ এইবিলাক চেমকানু সিদ্ধাৰ্থক অতি সোনকালে ফাঁচি দিবলৈ লাগিব মই নামানো আৰু আপোনালোকে কি কৰিব জনাই দিব দেই আপোনালোকে বন্ধু বান্ধৱীসকল এতিয়া নিউজত চাই ল'বা আমাৰ হত্যা কোনে কৰিছিল এইটো আপোনালোকে গম পাব নিউজত চাব আৰু ফাঁচি বা কি শাস্তি দিব কেতিয়া দিব এইবিলাক আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'ত চাই ল'বা ঠিক আছে যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি জুবিনদাৰ এটা ভাল ফেন হয় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব দেই আৰু শ্বেয়াৰ কৰিব নাপাহৰিব ঠিক আছে মই এনেকৈ জুবিনদাৰ বাবে 2 মাহ 3 মাহ ধৰি ভিডিঅ' আনি আছোঁ আৰু বেলেগ আপডেট এই চেনেলত দেখা পাব এই মানে মই ন্যায় নাপাব লাগে মই জুবিনদাৰ ভিডিঅ' বনাই থাকিম মই ভাবিছোঁ যেতিয়া ন্যায় পাম জুবিনদাৰ ভিডিঅ' মোৰ ষ্টপ হ'ব যেনেকৈ জুবিনদাৰ ন্যায় পোৱা নাই সেইকাৰণে মই জুবিনদাৰে অকল আপডেট লৈ আহিছোঁ বেলেগ আপডেট মই আনাই নাই অনলি জুবিনদাৰ আপডেট লৈ আনিছোঁ কিয়নো মই জুবিনদাৰ অনুৰাগী হয় সেইকাৰণে ময়ো জুবিনদাৰে অনলি আপডেটছ লৈ আহিছোঁ যেতিয়া জুবিনদাৰ ন্যায় পাব মই আপডেটটো ষ্টপ কৰি বেলেগ আপডেটটো লোৱা আৰম্ভ কৰিম জুবিনদাৰো দি থাকিম আৰু বেলেগ আপডেট লৈ আপোনালোকৰ মাজত আৰম্ভ কৰি থাকিম ঠিক আছে তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কৰি দিব শ্বেয়াৰ কৰি দিব চাই লোৱা ৰাইজ মই আপোনালোকক কৈ আছো প্ৰতিদিনৰ এই টকছৰ মাধ্যমেৰে এইটো সাংঘাতিক ধৰণৰ জুবিন গাৰ্গৰ আসল হত্যাকাৰী এইকেজন নহয় আপোনালোকে জানে মই উকিল হিচাপে যি কৈ আছো আপোনালোক সাধাৰণ মানুহ হিচাপেও জানে এই আসল হত্যাকাৰী এইকেজন যে নহয় এইকেজনৰ ওপৰতো যে ৰৌ বৰালি আছে যাৰ প্ল্যানিং মতে জুবিন গাৰ্গৰ এই ষড়যন্ত্ৰমূলক হত্যা হৈছে আৰু সেই প্ল্যানিং কৰাবিলাকে প্ল্যানিং কৰি আছে যাতে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰি গৰিমাবৰ চৰিত্ৰ হনন কৰি আমাৰ ভগৱান হিচাপে আমি গণ্য কৰা জুবিন গাৰ্গক আমাৰ মনৰ পৰা মগজুৰ পৰা অতৰাব পাৰে এনেকুৱা এই প্ল্যানিং কৰি থকা কেটা আসলতে আসল হত্যাকাৰী আৰু এই প্ল্যানিং কোনে কৰিছে সোশ্যাল মিডিয়া চাওক আৰু কোনটো নিউজ চেনেলে এইবিলাক বাতৰি কৰি আছে সেই নিউজ চেনেল কেটা চাওক গম পাব মই প্ৰথম দিনাই গম পাই গৈছো জুবিন গাৰ্গৰ যিদিনাখন মৃত্যু হৈছে প্ৰথম বাতৰি যিদিনাখন মৃত্যুৰ পাইছো প্ৰথম ময়ে ভিডিঅ' কৰিছো সোশ্যাল মিডিয়াত যে এই ঘটনাৰ তদন্ত লাগে আমি হজম কৰিব পৰা নাই কাৰণ যিকেটা আপোনালোকে অতি সহজতে গম পাব এই চৰিত্ৰ হননকাৰী যিকেটা চেনেলে বা ৱেব পৰ্টেলে বা কোনোবাই বাতৰি কৰিছে আৰু যিকেটা সোশ্যাল মিডিয়াত মানুহে লিখিছে হিহতকেটাৰ বেকগ্ৰাউণ্ড চাওক
যিকেইটা ৱেব পৰ্টেলে বাতৰি কৈছে সেইকেইটাৰ মালিক কোন চাওক, তেতিয়া গম পাই যাব কানেকশ্যনটো কাৰ লগত আছে। আৰু এই কানেকশ্যনত এইটো যে এটা প্লেনিঙত গৈছে, জুবিন দাৰ চৰিত্ৰ হনন কৰা, গৰিমা বৌৰ চৰিত্ৰ হনন কৰা, এইবিলাক যে এটা প্লেনিঙত গৈছে, এই কথাবোৰ আপোনালোকে গম পাই যাব। আৰু এই প্লেনিংবোৰ কোনে কৰিছে? আচল হত্যাকাৰীয়ে কৰি আছে। যি আচল হত্যা কৰিছে জুবিন দাৰ, এইকেইটাতো যিকেইটা আমাৰ সন্মুখত আহিছে সেইকেইটা পুথি খলিহনা আপোনালোকেও জানে, আমিও সকলোৱে গম পাই গৈছো যে ইয়াৰ অন্তৰালত বেলেগ ৰৌ বৰালি আছে। এইটো এটা বিৰাট ডাঙৰ কনস্পিৰেচি। আৰু জুবিন গাৰ্গৰ হত্যাটো মই আজি ইয়াতে কৈ যাওঁ, কোনোবাই ভাল পালেও পাব, বেয়া পালেও পাব, ইট ইজ এ পলিটিকেল মাৰ্ডাৰ। এইটো কোনো পইচাৰ কাৰণে হোৱা মাৰ্ডাৰ নহয়। আৰু গতিকে আপোনালোকে গম পাই গৈছে সকলোৱে। আৰু এইটো অকল জোনমণি দেৱী খাউণ্ডে কোৱা কথা নহয়, গাঁৱৰ একেবাৰে নদাই ভদাই যদু মধু চাহ দোকানী পাণ দোকানীৰ পৰা আৰম্ভ কৰি সকলো মানুহে গম পাইছে জুবিন গাৰ্গৰ হত্যাকাৰী আচলতে কোন। কোনেও এতিয়া প্ৰমাণৰ অভাৱত মুখ খুলি পেলাই কোৱা নাই, আৰু সকলোৱে ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখি বহি আছে কাৰণে একো কোৱা নাই, আমিও কোৱা নাই। গতিকে এতিয়া কিন্তু কথাবিলাক যদি চৰিত্ৰত ধৰি কোনোবাই কথা ক'বলৈ যায়, তেতিয়াহ'লে আমিও কিন্তু ক্ষান্ত হৈ বহি নাথাকো, আমিও বিভিন্ন ধৰণৰ কাৰ্য হাতত ল'বলৈ বাধ্য হ'ম। মই সাৱধান কৰি দিছো জুবিন গাৰ্গৰ চৰিত্ৰত ধৰি। আৰু মই কওঁ, যদি জুবিন গাৰ্গক মই মহাদেৱ বুলি ভাবো, তেতিয়াহ'লে গৰিমা বৌক মই গৌৰী মাতা বুলি ভাবো। ধন্যবাদ। তেওঁলোকৰ চৰিত্ৰত ধৰি কথা নকব, হয়, কথা বেয়া হৈ যাব। অপূৰ্ব কথা মোৰ তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? আমাৰ ঘৰখন সানবান হ'ল, গোটেই অসমৰ ৰাইজে এই বস্তুটো সেয়াই বিচাৰি আছে যে কেনেকে জুবিন গাৰ্গৰ দৰে এটা সত্তা এনেকে নোহোৱা হৈ যাব পাৰে। গতিকে তেওঁৰ নিচিনা এজন মানুহক হত্যা কৰিবলগীয়া কি থাকিব পাৰে? চবটো খুলি সম্পূৰ্ণ নিজক উদঙাই সকলোখিনি দেখোন দিয়ে আছিল মানুহজনে, তাৰপিছতো এনেকুৱা এটা ষ্টেপ কিয় ল'ব লগা হ'ল? গতিকে এতিয়া দুখীয়ে শাস্তি পাওক, সেয়াই আমাৰ কামনা। প্ৰতিজন দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগে, সেইটোৱে আমাৰ কাম্য। আৰু ন্যায় ব্যৱস্থাটো খুব ভাল হ'ব বুলি আমি ভাবিছোৱে। কোনো সাৰি যাব নালাগে। আৰু সেই তদন্ত ব্যৱস্থাৰ ওপৰতো আমাৰ আস্থা আছিল, আৰু আমাৰ দেশৰ আইনৰ ওপৰত, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰতো সিমানেই আস্থা আছে। গতিকে সেইখিনি হ'ব বুলি আমি আশা কৰিছো। আৰু তাতে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ফাষ্ট ট্ৰেক আদালতৰ কথা তেওঁলোকে হাইকোৰ্টত এপিল কৰিব। গতিকে সেইখিনি আমিও সকলোৱে বিচাৰিছো, ৰাইজেও বিচাৰিছে, আমি পৰিয়ালৰ ফালৰ পৰাও বিচাৰিছো, যিমান সোনকালে পাৰে সেই ন্যায় প্ৰক্ৰিয়াটো আৰম্ভ হওক আৰু ভালকে পৰিচালিত হওক, আৰু এটা মীমাংসা যাতে আমি সোনকালে পাব পাৰো। আৰু পুনৰবাৰ কৈছো, দুখীয়ে কঠোৰতকৈ কঠোৰতম শাস্তি পাব লাগিব। আমাৰ গোটেই ঠিক আছে বন্ধু বান্ধৱী, আপোনালোকে ভিডিঅ'টো এতিয়া গম পালাই। আমাৰ অখিল বাইদেউজনীও কি ক'লে আপোনালোকে গম পালা যে জুবিন দাক যে হত্যা কৰিছিল অকল চেমকানু সিদ্ধাৰ্থ নহয়, যোনে প্লেনিং কৰিছিল বা যোনে জুবিন দাক হত্যা কৰিবলৈ আগৰ পৰা প্লেনিং কৰি আছিল, মানে হেল্প কৰিছিল যে জুবিন দাক কেনেকৈ হত্যা কৰিব লাগে, প্লেনিং কৰাবিলাকো অতি সোনকালে ধৰিব লাগে, অতি সোনকালে শাস্তি দিবলৈ লাগে। যেনেকৈ নহয় এইবিলাকো ধৰি ফিনিছ কৰিব লাগে। জুবিন দা আপোনালোকৰ কি খাইছিল যে, মানে চেমকানু সিদ্ধাৰ্থৰ কি খাইছিল জুবিন দা এনেকৈ হত্যা কৰিব পাৰিলে যে? কি দুশ্মনী আছিল জুবিন দা? ইমান যে নীলাজ মানুহ থাকেনে এই পৃথিৱীৰত? ইমান যে ভাল মানুহক যে হত্যা কৰিব পাৰিছে, এইবিলাক মানুহ নেকি? জন্তুৰ লগত তুলনা কৰিব লাগে এইবিলাক মানুহ। ইমান যে কি ক'ম বাৰু, দুখ লাগে এইবিলাক কথা কৈ থাকিলে। জুবিন দাক যে আমি হত্যা হৈছিল এইটো কোনো ভাবেই নাছিলোঁ মৃত্যু হৈছে বুলি, আমি বিশ্বাসেই কৰা নাছিলোঁ। ঠিক আছে বন্ধু বান্ধৱী, কমেণ্ট কৰি দিব আপোনালোকে আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা চাই আছে, কমেণ্ট কৰি জনাই দিব। ঠিক আছে।